নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? পুনৰ এটা নতুন ভিডিঅ'লৈ আকৌ এবাৰ আহি গ'লোঁ। আজি আছে ৰাখ জাজি, তো এইবোৰ ছেটিংছৰ বস্তু ল'লোঁ। এইফালে গোটেই দাদাহঁত আছে, এইফালে বলিন্দা। আজি কোন কোন আহিব কৈ দিয়ক। কোন আহিব মেইন মানুহ? কোন মানে এতিয়া জাজিলৈ গৈ লওঁ, কোন কোন আহিব, নতুন ভাল ভাল মানুহ আহিব, লগ পাব, দেখাই থাকিব। ছাৰপ্ৰাইজ এটা আছে আজি। এইফালে তুলি আছে বস্তু, চাই থাকিব আৰু। তো বস্তু চস্তু তুলি পুৰা ৰেডি। হাফ এইকেইটা খুটা বেলেগ গাড়ীত পুৰা বস্তু বান্ধি আছে বলিন্দাই, এইকেইটা দাহত। তাৰপাছত এইখন দতিহাল হাফ, তাৰপিছত এইফালে গৰু আছে, তাৰপিছত বগলী বান্ধি থোৱা আছে, দেখাম পিছত। এইফালে কালি নাক, ৰাসৰ জেগা পাই গ'লোহি। বাট পাহৰিলে আৰু এনেকুৱাই ড্ৰাইভাৰ বাট চাট পাহৰি থাকিলে। বাট চাট পাহৰি পেলানি ক' মাজে মাজে পৌৱাই পোৱা নিচিনা হৈছিলে নে বাৰু? যি কি নহওক আশীৰ্বাদ কৰিব যাতে ভাল হয়, যাতে সন্তুষ্ট পায়, তাকে চাই আহিব। তো চাওক নহয়, এনেকৈ মানে আমি কিমান ৰিক্সত কাম কৰিব লগা হয়, ক'ত ক'ত উঠি উঠি কাম কৰিব লগা হয়। মানে বহুত ওপৰ উঠি মানে ইমান তলততো কামটো নহয় ন, ওপৰত উঠি পেলাই পৰ্দা ফিটিং কৰা হওক, কিবা কৰা হওক, বস্তু অঁৰা হওক, কিমান ৰিক্সত কৰিব লাগে চাওক। ধৰা আজি ছাৰপ্ৰাইজ আছিলে বুলি কৈছিলোঁ যে, এয়া ছাৰপ্ৰাইজ। প্ৰিয়ম পল্লৱী বা আজি আমাৰ মাজত উপস্থিত থাকিব। তাৰপিছত অংকুৰদাই কৰিব কংস, প্ৰিয়ম পল্লৱী বাই কৰিব দৈৱকী। তাৰপাছত বেগুদাও আহিব বুলি কোৱা শুনিছোঁ, বেগু কাশ্যপ দা। তো এইফালে পূৰা মেকআপ চেকআপ মানে ৰেডি হৈ গৈছে মানুহ সকলো। তো চাওক না কি ধুনীয়া ডেক'ৰেশ্যন কৰিছে। এইফালে এয়া পূৰা ধুনীয়াকৈ ডেক'ৰেশ্যন কৰি তুলিছে, যিহেতু আজি বিশিষ্ট অভিনেতা আহিব। কি ধুনীয়াকৈ সজাই তুলিছে চব। ইয়াতে হ'ব আজি ৰাস। তো এইফালে ভিউ কাশ্যপ দাই আমাৰ ৰাস উদ্বোধন কৰি আছে দেই। চব অতি খসা মনত পৰিশ্ৰমৰ ভাৱন পাহৰা হৈ আনন্দতে আজি কংস আদৰ্শে আপোনাৰ ভূত ভৱিষ্যত অৱধান ভালিয়ে দিলে মোৰ কৰ্তব্য নিজৰ গৰুৱা বিজুলী বাগেৰে কৃষ্ণ তৰোৱাল আনন্দ উন্মত্ত পূজা বলাও গৌরী মিত্রবর
শত্ৰুসকলকে বধ কৰা যুক্তৰাজ্যকে যদি পুৱাই তলৰে পৰা বলিয়া দাল খাতি জোৰে জোৰে আনি মেলি দিয়া মথুৰাৰ ৰজা সাগৰ আনন্দ উৎসৱ হ'ব আজি সংখ্যাৰ ধুমুহা ৰাস শেষ হৈ গ'ল। প্ৰিয়ম পল্লৱী বাই কৰিলেহি দৈৱকী আৰু অংকুৰদাই কৰিলে কংস, ভাওনাখন উদ্বোধন কৰিলে ভিঘু কাশ্যপ দা। তাৰপাছত এনেকৈ আৰু মানে ধুনীয়াকৈ ৰাসখন চলি গৈছে। আৰু ময়ো ছেটিংছত আছিলোঁ নাই, ছেটিংছত থাকোঁতে মানে নিজৰো অলপ ব্যস্ততা হৈ আছিলোঁ। প্ৰিয়ম পল্লৱী বাও মানে নিজৰ চৰিত্ৰটোত মানে সোমাই আছিলে, ব্যস্ত হৈ আছিলে। তো ইভাগে কথা পাতিলোঁ, কিন্তু মানে ভিডিঅ' বনাবলৈ তেনেকৈ নহ'লে তো বেয়া চাই নাপাব আৰু। তো এনেকৈ ভিডিঅ'টো চাই পেলাই শেষ কৰি দিয়ক। আৰু যিসকল নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লাইক কৰিব, কমেণ্ট কৰিব এণ্ড শ্বেয়াৰ এটা কৰি দিব। শ্বেয়াৰটো কৰি দিলে অলপ মানে আগুৱাই যাবলৈ মানে অলপ মানে সুবিধা হয় আৰু। তো সিমানে আজিলৈ এৰিছোঁ। জয় গুৰু শংকৰ, জয় ভাওনা সংস্কৃতিৰ।